হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু লগতে আমাৰো ভালে বেয়া মাজতে চলি আছোঁ। মানে দুদিনমানৰ পৰা ধৰি একচুৱেলি ভিডিঅ' দিয়া নাই, মানে মনটো বহুতেই বেয়া, বহুত বেয়া। সঁচাই কি ক'ম, মানে বুজি পোৱা নাই মানুহবিলাকক। মানে আপোনাৰ কিছু ইউটিউবাৰসকলে কয় যে কাৰো কথা নুশুনিবা, নিজে নিজে কাম কৰি যোৱা। একদম সঁচা কথা, কাৰো কথা না শুনিব লাগে, নিজৰ মাইণ্ডে নিজৰ মনে যি কৰে সঁচা সেইটোৱে কৰিব লাগে। একদম মানে এইটো জানো, তথাপিও মানে কি আমি মানে মানুহবিলাক এনেকুৱা যে বেলেগৰ কথাও শুনো, হয়নে নহয়? এইটো কথা ভাল হ'ব পাৰে, বেয়া হ'ব পাৰে, কিন্তু একদম কিছুমান মানুহ আছে তেওঁলোকে না আগবাঢ়িব দিব আপোনাক, না আপোনাক পিছ পৰিব দিব। এনেকুৱা যে এইটো কৰ বুলিও নকৰিব, নকৰিব বুলিও নকৰিব, আৰু এনেকুৱাকৈ মানে আপোনাক ফচাই ৰাখিব। কি ক'ম, মানে ভিডিঅ' ক্ষেত্ৰত কৈছোঁ, কিছুমান মানুহে এনেকুৱা মানে কমেণ্ট নিদিয়ে, কিন্তু আপোনাক ফেচ টু ফেচ কিছুমান মোৰ লগৰ হওক মানে বহুতে কিবা কিবি কৈ আছে যে এনেকুৱা কণ্টেণ্টটো নচলিব, কিবা কৰিব, মানে ডাউন দিবলৈ বিচাৰে। তো বহুত মই মানে আজি ধৰি লওঁ 5-6 দিনমান হৈ গ'ল মই ভিডিঅ' দিয়া নাই, সঁচা কথা কৈছোঁ। আৰু মনবোৰ বহুত বেয়া, এনেকুৱা মানে উৎসাহ নিদিয়ে মানুহে। আৰু কিছুমানে ফোন কৰিও কৈছে যে বাদ দে, এইবিলাক কি ভিডিঅ' চিডিঅ' বনাবি, এইবিলাক ভাল লগা নাই, অমুক তমুক, কিন্তু উৎসাহ নিদিয়ে যে বনাই যা, ঠিক আছে। তে কি কৰিম বাৰু কওকচোন আপোনালোকে? ঠিক আছে, আমি এতিয়া বাহিৰত আছোঁ, কিবা এটা মানে ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰোঁ, বা কামত জড়িত থকা মানুহ, আমি কামো কৰিব লাগে। তাৰ মাজতে আমাৰ লাইফষ্টাইল, যিটো মই এটা ব্লগ চেনেল বনাওঁ, ঠিক আছে, মোৰ লাইফষ্টাইল, মই কি কৰি আছোঁ, কি কৰি নাই কৰা, সেইবিলাকে দিওঁ। একচুৱেলি ব্লগ চেনেলে বনাওঁ। সদায়তো আমি এতিয়া ধৰি লওঁ দিয়কচোন, টকা পইচা খৰচ কৰি এতিয়া সকলোখিনি ঘূৰি পকি ইমান দেখাবলৈ পৰাৰ সক্ষমতা হোৱা নাই। তথাপিও যি পাইছোঁ আপোনালোকক সেইখিনিয়ে মানে মনোৰঞ্জন দিছোঁ বা দেখাইছোঁ, কিবা কিবি কৰিছোঁ। কিন্তু কিছুমান মানুহে তাতে নাজানো আৰু কি হয় কি নহয়, মানে খঙো উঠে, হাঁহিও উঠে, কি ক'ম কি নক'ম। কিন্তু এইখিনিতে এটা কথা, কিন্তু চব বন্ধু বেয়া নহয় দেই, সঁচা কথা ক'বলৈ গ'লে। কিছুমান বন্ধু বান্ধৱীয়ে মানে বহুতখিনি উৎসাহ দিছে মোক, বা ফোনত হ'লেও বা আপোনাৰ মেছেজত হ'লেও বহুতখিনি উৎসাহ দিছে, সেইখিনি মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোক মৰম চেনেহ কৰে, বা তেওঁলোকৰ সেইটো মনত বেয়া ভাৱ নাই, আৰু তেওঁলোকে মোক 100% আগুৱাই যোৱা বুলিয়ে ক'ব, মইতো আশা ৰাখিছোঁ। আপোনালোকে মোক মৰম চেনেহ দিয়ক। মোৰ লগত মা দেউতা আশীৰ্বাদ আছে, মোৰ ৱাইফৰ সহযোগিতা আছে, বা আপোনালোকৰ মৰম চেনেহ আছে, আৰু বেলেগ মোক একো নালাগে। যিকেইজনে মোৰ বিষয়ে বেয়াকৈ ভাবে বা ভাবিবলৈ চেষ্টা কৰি আছে, বা তেনেকুৱা আৰু কি ক'ম, মানে মই হাঁহি উঠিছে। কয় নহয় বোলে মানুহেই শ্ৰেষ্ঠ, হয় নহয়? প্ৰাণীৰ ভিতৰত মানুহেই শ্ৰেষ্ঠ, কিন্তু এনেকুৱা লাগে যেন কিছুমান মনৰ মানে ভাৱনা, কিছুমান ভাবিবলৈ গ'লে এনেকুৱা লাগে যেন নহয়, আজিকালিৰ দিনত মানুহ মানে শ্ৰেষ্ঠ নহয়। আপোনালোকে কিহৰ লগত তুলনা কৰে আপোনালোকে কৰিব দেই, মই বিশেষকৈ একো নকওঁ। মই এনেকুৱা লাগিছে যে মই ডেইলি ভিডিঅ' দি যাম, লাগিলে মই খালোঁ, ক'ৰবালৈ গ'লোঁ, যি কৰিলোঁ, কি কৰা নাই, কি কৰিছোঁ নকৰিছোঁ, ডেইলি দি যাম। মানে যিসকলে বেয়া পায় সেইসকলেতো নেচাব, বা নেচালেই হ'ল, হয়নে নহয়? সেইটো কথা। আৰু যোনে ভাল পায় মোক কমেণ্ট কৰিব। আৰু আপোনাৰ মই ডেইলি মানে সৰু সুৰা হ'লেও মই আপোনালোকৰ ওচৰত যিকোনো দিবলৈ চেষ্টা কৰিম, ভিডিঅ' দিবলৈ। আপোনালোকে যদি মোক সহায় কৰি যাওঁতে ভাল লাগিব, আৰু মই চেষ্টা কৰিম এনেকুৱা ভাল কণ্টেণ্ট বা ক'ৰবাত দেখাবলৈ কাৰণে, কিবা জেগা চাবলৈ কাৰণে চেষ্টা কৰিম মই যাবলৈ, আপোনালোকো দেখাম। আৰু মানে এনেকুৱা আৰু সময় অলপ দিয়ক মোক, আৰু চেষ্টা কৰিম যে ভাল ভিডিঅ' আপোনালোকে চাবলৈ পাব মোৰ পৰা। কমেণ্ট ছেকশ্যনত জনাব মই ভিডিঅ' বনাব লাগে নে নালাগে, মোৰ কণ্টেণ্টবিলাক কেনেকুৱা লাগে, কি কৰে আপোনালোকে ক'ব, তাৰপিছত মই আপোনালোকক দিম। আৰু তে ইমানেই আৰু ভিডিঅ'টো সেই তাকে, কিন্তু কম মানে একো ভাবি পোৱা নাই। ঠিক আছে, ভিডিঅ'টো বিশেষ তেনেকুৱা একো নাই, জাষ্ট আপোনালোকক কেইটামান কথা ক'বলৈ কাৰণে, আৰু মোৰ মনটো, মোৰ মনৰ যি কথা, সেই কথা প্ৰকাশ কৰিবলৈ কাৰণে আপোনালোকৰ মাজতে এই সৰু এটা ভিডিঅ' আগবঢ়ালোঁ। আৰু ঠিকে আছে, মই চেষ্টা কৰিম ডেইলি আপোনালোকৰ লগত থাকিবলৈ, ভিডিঅ' দিবলৈ কাৰণে। ভাল লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব। আৰু যিসকলে মোক বেয়া পায় সেইসকলক কৈছোঁ যে প্লিজ বেয়া পাওক, কিন্তু লোকক যেন মানে কি, যিবিলাক আশা কিছুমানৰ আছে কিবা এটা যেন আগবাঢ়ি যোৱা, কিবা কৰা, তেওঁলোকক যাতে চেঁচা পানী নেঢালিব মনত। যদি বেয়া পাইছে তেনেহ'লে প্লিজ নেচাব আপোনালোকে, আৰু যদি ভাল পাইছে প্লিজ কমেণ্ট কৰিব। মই তাত একো আপোনালোকক বেয়া কমেণ্ট নিদিওঁ, আৰু আজিলৈকে দিয়াও নাই। আৰু ঠিক আছে,
সকলোকে মোৰ ফালৰ পৰা লাভ ইউ বুলি কৈছোঁ হাঁহিয়ে থাকিম সদায় হাঁহি থাকোঁ কেতিয়াও মই মনত দুখ প্ৰকাশ নকৰোঁ কৰিছোঁ আজি দুখ লাগিছে মানে বন্ধু বান্ধৱে তেনেকৈ ক'লে অলপ বেয়া লাগে আৰু দিয়কচোন ঠিক আছে লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত লাভ ইউ অল এণ্ড বাই বাই